অসম চাহ জনগোষ্ঠীৰ 19 সংখ্যক জাতীয় মহাসভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন। নমস্কাৰ, এনি ক্ৰনিকলৰ চিত্ৰশালাত মই দিল ৰাণাই আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটি সুখৰ খবৰ। আজি শোণিতপুৰ জিলাৰ মিছামাৰী বাঁহবেৰা দুৰ্গালয় প্ৰাংগণত উদযাপন কৰা হয় অসম চাহ জনগোষ্ঠীৰ 19তম জাতীয় মহাসভা। শোণিতপুৰ জিলাৰ অসম চাহ জনগোষ্ঠীৰ জাতীয় সমিতিৰ উদ্যোগত পালন কৰা হয় এই প্ৰতিষ্ঠা দিৱস। বাঁহবেৰাৰ সৎনামী কল্যাণ সমিতিৰ সহযোগত উদযাপন কৰা হয় এই অনুষ্ঠানটি। 108খন ক্ষুদ্ৰ ক্ষুদ্ৰ সমাজেৰে গঠন হোৱা বৃহত্তৰ অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভা দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ পতাকা উত্তোলন কৰে অসম চাহ জনগোষ্ঠীৰ জাতীয় মহাসভাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি দৌলত ৰাজৱাৰদেৱে। শোভাযাত্ৰাত অংশগ্ৰহণ কৰি আৰ্টছা শোণিতপুৰ জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মৃধাদেৱে কয় যে জাতিটোৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত সংগঠনে সদায় কাম কৰি গৈছে আৰু চল যাবই স্কুল নামৰ শৈক্ষিক অভিযান আৰম্ভ কৰাৰ পোষকতা কৰে। প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি আয়োজন কৰা মুকলি সভাৰ আলোচনা বিষয় হিচাপে লৈ চাহ জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ ও শৈক্ষিক দিশত উন্নয়নৰ ওপৰত আলোচনা কৰা হয়। আজি চাওক 2003 চনতে অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু এই জাতীয় মহাসভাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে অসমত বসবাস কৰা প্ৰায় 107-8টা জাতি আছে, আমাৰ সমাজ আছে। এই সকলো সমাজবিলাকক একত্ৰিত কৰি এক সমন্বয় কৰি নিজৰ জাতি মাটি নিজৰ কলা সংস্কৃতি নিজৰ বৈশিষ্ট্যখিনিক জীয়াই ৰখাৰ কাৰণে সংগ্ৰাম কৰা বা নিজৰ এই অনুষ্ঠান জৰিয়তে তেখেতসকলৰ নিজৰ পৰিচয় জীয়াই ৰখাৰ কাৰণে আজি জাতীয় মহাসভাই এক হৈ কাম কৰি আছে। আৰু আজি আমাৰ 19তম প্ৰতিষ্ঠা দিৱস আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমি বাঁছবেৰা সত্ৰামী সমাজৰ সহযোগত আজি বাঁছবেৰাত আমি অনুষ্ঠিত কৰিছোঁ আৰু এতিয়ালৈকে আমাৰ কাৰ্যসূচী সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ পতাকা উত্তোলন হৈছে, প্ৰায় আমাৰ 20টা সমাজে আমাৰ আজিৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। তাৰে ভিতৰত আছে আমাৰ তেলী সমাজ, বৰজা সমাজ, আমাৰ সত্ৰামী সমাজ, আমাৰ কৰ্মকাৰ সমাজ, উৰ্মী সমাজ, ৰাজুৱাৰ সমাজ, মৃধা সমাজ, আমাৰ বৰজা সমাজ, গড়াইত সমাজ, আমাৰ বৰাইক সমাজ, আমাৰ আছে ৰাজপুত সমাজ, আমাৰ ৰাউতীয়া সমাজ, আমাৰ তাঁতী সমাজ আৰু আমাৰ ৰহিদাস সমাজ, আমাৰ এনেকৈ কৰি আমাৰ প্ৰায় 20টামান সমাজে আজি আমাৰ এই অনুষ্ঠানত ভাগ লৈছে। এক ভাতৃ সংগঠন হিচাপে চাহ জনগোষ্ঠী জাতীয় মহাসভা আজি গঠন হৈছিলে আৰু এই চাহ জনগোষ্ঠী জাতীয় মহাসভাই আজি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱস শোণিতপুৰ জিলা সমিতিয়ে আজি উৰমালৰে আমাৰ বাঁহবেৰা ঢেকালি ৰাজচক্ৰৰ অন্তৰ্গত বাঁহবেৰা গাঁৱত আজি আয়োজন কৰিছে। আৰু ইয়াত আমি সকলো সমাজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে আমাৰ চাহ জনজাতিৰ যি 108টা জাতি আছে সেই জাতিৰ একগোট কৰি আমাৰ জাতীয় মহাসভাই এই কাৰ্যসূচীবিলাক ৰূপায়ণ কৰি আহিছে আৰু সমাজখনক যাতে আমি সামগ্ৰিক দিশত আগবঢ়াই লৈ যাব পাৰোঁ। আমাৰ সমাজত থকা যিবিলাক অন্ধবিশ্বাস কুসংস্কাৰ এই আঁতৰাৰ ক্ষেত্ৰত আমাৰ সংগঠনবিলাকে কাম কৰি আহিছে আৰু যথেষ্ট সফল হৈছোঁ আমি। আৰু লগতে আমাৰ সমাজত যি শৈক্ষিক বা পৰিৱেশৰ যি উত্তৰণ, সেই উত্তৰণৰ কাৰণে আমাৰ সমাজ বা আমাৰ সংগঠনসকলে সদায় কাম কৰি আহিছে আৰু ঠিক সেই পৰ্যায়ক্ৰমে আমাৰ সমাজটি আগবাঢ়ি গৈ আছে। তাতে আমাৰ আজিৰ দিনটোত আমি খুব আনন্দিত যে আমি চাহ জনগোষ্ঠী জাতীয় মহাসভাই আজি প্ৰতিষ্ঠা দিৱস। কৈছে যে ছাত্ৰ-ছাত্ৰীসকলে পঢ়ি নিজে কিবা এটা উচ্চ পদস্থ বিষয়ৰ কাৰণে পঢ়িব লাগিব বুলি কৈ আছে, যিহেতু সেইটোৰ ক্ষেত্ৰত আমাৰ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে আপুনি কি ক'ব বিচাৰে? নিশ্চয় আমি আৰ্টছাই আৰু আমাৰ সহযোগী যি সংগঠনকেইটা আছে জাতীয় মহাসভাকে ধৰি বিভিন্ন সংগঠন আছে, প্ৰতিটো সংগঠনে আমি আমাৰ জাতিৰ যি শৈক্ষিক পৰিৱেশ ভাললৈ আনিবৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলিছোঁ। আমাৰ অসম ছাত্ৰ সন্থাই চল যাব স্কুল এক অভিযান, শৈক্ষিক অভিযান আৰম্ভ আজি 2 বছৰৰ পৰা চলি আছে। প্ৰতিটো গাঁৱৰ বাগিচাৰ ল'ৰা ছোৱালী যাতে শিক্ষাৰ পোহৰ পাই বিদ্যালয়লৈ যায় আৰু অসমৰ বা ভাৰতৰ এক সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হ'ব পাৰে, অৰ্থনৈতিকভাৱে সবল হ'ব পাৰে, তাৰ বাবে আমি সজাগতা কৰাৰ